এক নম্বৰ কোৱেশ্চনটো হৈছে BTADৰ কিমান চনত গঠন কৰা হৈছিল? A 30 অক্টোবৰ 2003, 30 জুন 2003 টাইপিঙৰ মিষ্টেক হ'ল 3, 15 আগষ্ট 2003, 10 মাৰ্চ 2003 BTAD গঠন কৰা হৈছিল। শুদ্ধ উত্তৰটো হৈছে A 30 অক্টোবৰ 2003 চন। নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰেণ্ডছ, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? পেৰিছ, জেনেভা, নিউয়ৰ্ক, ৰোমছ। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসম বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কুৱেশ্যন হৈছে যে অসমৰ কোনখন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত? পবিতৰা, সোণাৰু পাই, লাওখোৱা, পাভৈ। ফ্ৰেণ্ডছ, শুদ্ধ উত্তৰটো হৈছে বি সোণাৰী পাও। নেক্সট কুৱেশ্যনটো হৈছে ফাতেহপুৰ চিক্ৰী স্থাপত্য কৃতিত্ব কাৰ? জাহাংগীৰ, শ্বাহজাহান, হুমায়ুন, আকবৰ। শুদ্ধ উত্তৰটো হৈছে ডি আকবৰ। নেক্সট হৈছে হোম ৰুল লীগ আন্দোলন কোনে আৰম্ভ কৰিছিল? মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, লোকমান্য তিলক, ৰাজাৰাম মোহন ৰায়। ফ্ৰেণ্ডছ, শুদ্ধ উত্তৰটো হৈছে 5 নম্বৰ চি লোকমান্য তিলক। নেক্সট হৈছে 6 নম্বৰ নমদা বাচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 1970, 1985, 1990, 2000 চনত। শুদ্ধ উত্তৰটো হৈছে ফ্ৰেণ্ডছ বি 1985। নেক্সট হৈছে দিল্লীৰ কুতুব মিনাৰ নিৰ্মাণ কোনে সম্পূৰ্ণ কৰিছিল? কুতুবুদ্দিন, ৰেজিয়া চুলতানা, ইলতুৎমিছ, শ্বাহজাহান। শুদ্ধ উত্তৰটো হৈছে চি ইলতুৎমিছ। নেক্সট হৈছে কাৰ জন্মৰ দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়? স্বামী বিবেকানন্দ, বাল গংগাধৰ তিলক, সুভাষ চন্দ্ৰ বসু, ভগত সিং। শুদ্ধ উত্তৰটো হৈছে ফ্ৰেণ্ডছ এ স্বামী বিবেকানন্দ। নেক্সট হৈছে 9 নম্বৰ কুৱেশ্যনটো দেশৰ ভিতৰত বৃহৎ ৱাইফ সেৱা ব্যৱস্থা কৰাৰ ৰাজ্যখন কি? অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গোৱা। শুদ্ধ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰেণ্ডছ লাষ্ট কুৱেশ্যন, অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখনৰ নাম কি? ডিগবৈ, দৰং, শিৱসাগৰ, শোণিতপুৰ। ফ্ৰেণ্ডছ, এই প্ৰশ্নটো আপোনালোকৰ বাবে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।